হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। আজি মই আপোনালোকক এযোৰ মেখেলা চাদৰ দেখুৱাম। এইযোৰ মোৰ অৰ্ডাৰ আহিছিলে কেইদিনমান আগতে। মই চিলাই কৰি দিলোঁ আৰু তো ভিডিঅ' কৰি ৰাখিছিলোঁ। ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো ডাৰ্ক গ্ৰীণ কালাৰৰ মাজত ড্ৰেছটো মিক্স পাটৰ মেখেলা চাদৰ হয় এইখন। তো বহুতেই ধুনীয়া, কালাৰটো ধুনীয়া আৰু ডিজাইনবিলাকো ধুনীয়া। তো মই দেখুৱাই আছোঁ মই কেনেদৰে চিলাই কৰিছোঁ আৰু কিমান ফিনিচিং হৈছে আপোনালোকে চালে গম পাব। তো কাপোৰ এটা চিলালে ফিনিচিং নহ'লে ভাল নালাগে। মই কিন্তু চিলাই কৰোঁতে যিমান দেৰি হওক লাগে, মই কিন্তু কাপোৰবিলাক ফিনিচিংকৈ চিলাই কৰোঁ যাতে মোৰ কাষ্টমাৰৰ পৰা কোনো কমপ্লেইন নাহে। আৰু ইয়াতে মই ফলছ লগাইছোঁ, এইবিলাক লাইনিঙৰ যে কাপোৰ সেইবিলাকেদি। তো ইয়াতে মই 1/2 মিটাৰ কাপোৰ ইউজ কৰিছোঁ মেখেলা চাদৰত। দেখিবলৈ পাইছে চিলাইৰ ফিনিচিংটো আপোনালোকে। আৰু এইখন হৈছে চাদৰখন। তো চাদৰখনত মই গোঠা দুটা কালাৰৰ কৰিলোঁ, যিহেতু মেখেলাত এই দুটা কালাৰ আছে। ইয়াতে গল্ডেন তিনিটাকে দিছোঁ আৰু তিনিটাকে হৈছে ব্লু কালাৰ দিছোঁ। দেখিবলৈ পাইছে কিমান ধুনীয়া হৈছে। আৰু গল্ডেন কালাৰৰ যিটো মণি আছে সেইটো মই দি দিছোঁ এটাকে। এয়া হৈছে আঁচলৰ পৰ্চন, দেখিবলৈ পাইছে কিমান ধুনীয়া লাগিছে। আৰু যিহেতু কালাৰটো ধুনীয়া কাপোৰৰ, সেইকাৰণে আৰু বেছি ভাল লগা হৈছে। আৰু এই টাচেলবিলাক দেখিবলৈ পাইছে মই কেনেদৰে চিলাই কৰিছোঁ। এইটো কিন্তু খুলি নাযায়। মই কিন্তু বহুত বনালোঁ, মই নিজৰ কাৰণে বনাইছোঁ আৰু বেলেগৰো বনাইছোঁ, কিন্তু আজিলৈকে কমপ্লেইন অহা নাই। মই এই গাঁঠিবিলাক কেনেকৈ দিওঁ এইটো যদি আপোনালোকে চাব বিচাৰে মোক কমেণ্ট কৰি জনাব। মই নেক্সট টাইম যেতিয়া আৰু কৰিম কাম, তেতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কিছুমানে এই গাঁঠিবিলাক দিলে খুলি যায়, মোৰ কিন্তু কোনোদিনো খুলি নাযায়। আৰু এইটো হৈছে ব্লাউজটো। তো এইটো এলবো স্লিভ, হাতৰ কণীলৈকে আহিব। আৰু এইটো হৈছে গলৰ ডিজাইন। এইটো দেখিবলৈ পাইছেনে? এইটো অমিতা নিচিনা। সৰুতে যে আমি অমিতা আঁকিছিলোঁ, সেই অমিতাহে বনাইছোঁ মই। আচলতে কাষ্টমাৰে কৈছিলে মোক নিজে ডিজাইন এটা দিবলৈ, কি দিম ভাবি মই এইটো ডিজাইনে বনালোঁ। অৱশ্যে ভালেই লাগিছে বনোৱাৰ পিছত। আৰু ইয়াতে মই তিনিটাকে টাচেল লগাই দিলোঁ। আৰু ইয়াতে গলত মই গল্ডেন কালাৰৰ লেচ এটা দিছোঁ। আৰু পিঠিত মই এইটো পাৰি যিটো কাপোৰ বেছি হৈছিলে সেইটো মই ইয়াতে লগাই দিলোঁ। এয়া দেখিবলৈ পাইছে পাৰিটো কিমান ফিনিচিংকৈ চিলাই কৰা হৈছে, দেখিবলৈ পাইছেনে? কাপোৰ যিকোনো ফিনিচিংকৈ চিলাই কৰিলে পিন্ধিবলৈও ভাল লাগে, দেখাতো ভাল লাগে। আৰু বেলেগৰ কাপোৰ চিলালেতো ফিনিচিং কৰিব লাগিব, নহ'লেতো কমপ্লেইন আহি যাব। আৰু এইটো পাইপলেছ লগাই দিছোঁ, এইটো কাষ্টমাৰৰ ডিমাণ্ডত হৈছে। আজিকালি এই ডিজাইনটো পুৰণাই হ'ল, তথাপি কাষ্টমাৰে বিচাৰিছে যিহেতু সেইকাৰণে বনাই দিলোঁ। আৰু ব্লাউজৰ চিলাইবিলাক দেখিবলৈ পাইছে কিমান ফিনিচিং হৈছে। তো আজিলৈ ইমানতে সামৰিছোঁ। আসসালামু আলাইকুম, আল্লাহ হাফিজ।